নমস্কাৰ UPPL প্ৰাৰ্থী বা দলৰ এটা যুৱ মৰ্চাৰ নেতা ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই কৈছে BTC পাল্টাই বোলে চাচা চাচিৰ বাৰীত যায়। এতিয়া এই সময়ত BTC পাল্টাই চাচা চাচিৰ বাৰীত বা কিয় যায় এইটো মই বিশেষকৈ ধৰিব পৰা নাই, কাৰণে বিশেষকৈ আমাৰ এটা বন্ধু আছে, তেখেতে ভালদৰে বুজাই দিব। সেইকাৰণে অনুৰোধ কৰিছোঁ তেখেতক দুই আখৰ ক'বলৈ। কওক ছাৰ। BTC পাল্টোৱা না পাল্টোৱা মই আগতে নিউজটোও কৈ দিম। আমাৰ এই বাইদেউ কোৱাটো এই বাইদেউৰ নিউজটো দেখাই দিম। পাল্টাৱাৰ সময় নেকি কওকচোন? এতিয়া দিছপুৰ যোৱাৰ সময়, এতিয়া BTC পাল্টাৱাৰ সময় নহয়। তেওঁলোকৰ এছেছমেণ্ট কমপ্লিট ভুল, তেওঁলোকৰ এছেছমেণ্ট কমপ্লিট ভুল, সেইকাৰণে তেওঁলোকৰ এই পৰিণাম এতিয়া হৈছে। দিছপুৰ চলো, দিছপুৰত আমি আমাৰ 15টা সমষ্টিৰ পৰা কেণ্ডিডেট আমি দিছপুৰত পঠিয়াব লাগে। যি গভমেণ্ট নহওক কিয় দিছপুৰৰ পৰা আমি কি কৰিব লাগে, আমি টকা পইচা আনি পেলাই আমাৰ BTCৰ উন্নয়ন কৰিব লাগে। চাচা চাচিৰ ঘৰত গ'লে কি হ'ব? এইটো BTC পাল্টাৱাৰ সময়ো নহয়। চাচা চাচিৰ ঘৰত উন্নয়ন কৰিব লাগে। চাচা চাচিৰ ঘৰত গ'লে কি হ'ব? এইটো BTC পাল্টাৱাৰ সময়ো নহয়, চাচা চাচিৰ ঘৰত যাই বহি থকাৰ সময়ো নহয়। আমি কাম কৰাৰ সময়, আমি কাম কৰিব লাগিব। ধন্যবাদ। নহয়, আমি কাম কৰাৰ সময়। আত্তাৰা বাইদেৱে কিন্তু একদম ৰাইট কথা কৈছে না। BTC চৰকাৰ অলৰেডি গঠন হৈ গ'ল। এতিয়া কোনো পৰ্যায়ে এইটো পাল্টাই কিনি বা পাল্টাব পৰা অৱস্থাতে নাই, আছে নেকি? 5 বছৰ হাতত আছে অলৰেডি না, বোলে আমি কাৰোবাৰ টানি টুনি BPF চৰকাৰে গভমেণ্ট বনাইছে না কাৰোবাৰ লৈ পেলাই বনাইছে যে সি পাল্টাব বুলি কৈ আছে। আমাৰ অলৰেডি 28টা এই সিংগল ডিজিট নাম্বাৰ লৈ সি কেনেকৈ BTC পাল্টাব খুজি আছে, মানে তাৰ মানসিক ভাৰসাম্য হৰাইছি, মানে অসম্ভৱ কথাটো মানে নিজে মানে ভাৱনাত মানে সম্ভৱ যেন লাগি কিনি কথা কৈ আছে। দে আপুনি কি কয়? 28টা জাগাত এতিয়া আমি 29টা হৈ আছে কেণ্ডিডেট। এতিয়া খাম্পা আহিল, আৰু আকৌ 29টা আৰু 3টা আহি হৈ আছে। অলৰেডি আমাক ক'ত পাল্টাব পাৰিব? অলৰেডি আমাৰ লাগাখিনি অভাৰে হৈ আছে। লাগাৰ চাই আমাৰ অভাৰ কেণ্ডিডেট আছে MCL। BTC BPF দলে শ্লোগান দিছে দিছপুৰ চলো, কিন্তু ইতিমধ্যে দেখা পাইছোঁ UPPL দলে দিছপুৰ চলো নহয়, চাচা চাচিৰ বাৰীতহে চলো বুলি হৈছে। মানে প্ৰমোদ বড়োকতো দিল্লীত পঠাই দিলে, ইঞ্জিনটো গ'ল, এতিয়া ডাব্বাখিনি ৰৈ থাকিল। এতিয়া ডাব্বা বুলি ক'লে কোনে আছে? ৰাজু নাৰ্জাৰী, ৰাকেশ ব্ৰহ্ম আৰু এতিয়া আহিল দীপেন বড়ো ডাঙৰীয়া আহিল। এইকেইটা মানে চব ডাব্বাত বহি গ'ল, কিন্তু ইঞ্জিনে যে নাই, কোনে পিক আপ ল'ব এতিয়া? হয় না নহয় কথাটো? আৰু কি ক'ব? এতিয়া বৰ্তমানতো ক'ব লগা নাই, ইহঁতৰ অৱস্থা বেয়া, অৱস্থা বেয়া নাই, ক'ব লগাই নাই। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আচলতে পাৰ্কখন বনাইছে, মাউজি পাৰ্ক নামৰ। মাউজি পাৰ্ক ইয়াতে ভালকে থাকি কিনে ইয়াতে বঢ়িয়াকে কি বোলে ৰেষ্টুৰেশ্যন বনাই কিনে বঢ়িয়াকে খালি হয় আৰু এতিয়া হাগ্ৰামাই কিবা এটা ডনেশ্যন দিব পাৰে ভাল হিচাপে বা বাছকা হিচাপে। যদি এনেকে উগুল থুগুল বকি থাকলি এইটো আৰু একো নাপাব। মানে এনেকৈ হ'ল, ৰাকেশ ডাঙৰীয়াটো আজিৰ দিনত, ৰাকেশ নহয়, UPPL পাৰ্টি হিচাপত লিডাৰ নাই। সেইকাৰণে সি বেচাৰা এটা শ্লোগান বনাইছিল BTC পাল্টাই চাচা চাচিৰ বাৰীত যায় বুলি। এতিয়া BTC পাল্টাইতো অসম্ভৱ, চাচা চাচিৰ বাৰীত যায় বা কি কৰিব? টুপি চুপি পিন্ধি হয়তো মছজিদ পাহাৰ ল'ব। টুপিওতো খুলছি, টুপিও খুলি দিলা, সেইটোতো মান সন্মান খাই পেলাক না। টুপিৰ ৰাজনীতি কৰি পেলাই যে তাহাৰ মাজত এটা কাই হাইজা সৃষ্টি কৰাই দিছে, এইটো বহুত বেয়া। এটা জাতিগত ধৰ্মগত যাই পেলাই যে এনেকৈ ৰাজনীতি কৰা, এনেকৈ 5টা গেৰাণ্টিৰ ওপৰত বহুত কথা কৈ আছিলে। এই মাটিৰ পাতা পাইছি নাই বুলি গাঁৱে গাঁৱে যাই সুধি আছে, আজিতো হৈ আছে। এতিয়াতো আপুনি কওকচোন অলপমান, তাতে কেনেকৈ কি হৈ আছে এইটো কথাটো? 4টা মাহ শেষ নহওঁতে আজি 5টা গেৰেণ্টিখিনি আজি সম্পূৰ্ণ হ'লে, আৰু এইটো প্ৰচেছত অলৰেডি আছে, হৈ থাকিব। আৰু মোদী ডাঙৰীয়া এইদিনা এইখিনি কি দিছে আদিবাসী মহিলা এটাক, পাতা দিছি না দিয়া নাই, কি বুজি পাইছি? এতিয়া BTC পাল্টাৱাৰ সময় নহয়, তেওঁলোকৰ এছেছমেণ্ট কমপ্লিট ভুল, সেইকাৰণে তেওঁলোকৰ এই পৰিণাম এতিয়া
হৈছে দিছপুৰ চলো। দিছপুৰত আমি আমাৰ 15টা সমষ্টিৰ পৰা কেণ্ডিডেট আমি দিছপুৰত পঠিয়াব লাগে। যি গভমেণ্ট নহওক কিয় দিছপুৰৰ পৰা আমি কি কৰিব লাগে, আমি টকা পইচা আনি পেলাই আমাৰ BTCৰ উন্নয়ন কৰিব লাগে। চাচা চাচিৰ ঘৰত গ'লে কি হ'ব? এইটো BTC পাল্টাবৰ সময়ো নহয়, চাচা চাচিৰ ঘৰত যাই বহি থকাৰ সময়ো নহয়। আমি কাম কৰাৰ সময়, আমি কাম কৰিব লাগিব। ধন্যবাদ।